নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। তো গাইজ, যিহেতু নেকি আজি আলি আই লৃগাং, তো আলি আই লৃগাঙৰ উপলক্ষে মই সকলোকে প্ৰথমতে মানে শুভেচ্ছা জনাইছোঁ। তো আজি গাঁৱতে গাইজ আলি আই লৃগাং পাতিছে। তো আলি আই লৃগাঙলৈ মই আপোনালোকক লৈ যাম আৰু দেখুৱাম তাত কেনেকুৱা কি হয় কি নহয়। তো সকলোৱে চাই থাকক, খুব ভাল লাগিব। আৰু এতিয়া ঘৰৰ মানুহখিনিও বাৰু ওলাই সাজ পোছাক পিন্ধিলে আৰু মোৰ মিছেছে। তো মই আপোনালোকক দেখুৱাম বাৰু। তাৰপিছতে তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আগলৈ ষ্টাৰ্ট কৰোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ওলাই ৰেডি। তো এতিয়া আমি যাম, মই মোৰ মিছেছ তো ওলাই ৰেডি হ'লোঁ এতিয়া। তো দেখুৱাই মিছেছ একদম ধুনীয়াকৈ সাজি কাচি পূৰা ৰেডি। আৰু এইফালে ভণ্টি, এয়া গুণগুণ, ব'লা দেখা। এতিয়া আমি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থাকক, খুব ভাল লাগিব। তো গাইজ, এতিয়া মই সোমাই গৈ আছোঁ। তো দেখুৱাই আছোঁ, খুব ধুনীয়া ডেক'ৰেশ্যন দিছে। তো মই সকলোকে দেখুৱাই আছোঁ। তো ভিতৰলৈ গৈ পিনে খুব ধুনীয়া ডেক'ৰেশ্যন দিছে, খুব ভাল লাগিছে। আৰু এইফালে খুব ধুনীয়া লাইটিং লগাই দিছে। চ' অলপ মানে ৰাতি ধুনীয়া লাইটিং কৰে আৰু। নিশা বাৰু সকলোৱে চাই থাকিব, মই নিশাও দেখুৱাম। আমাৰ ভেলাঘৰ ভেলাঘৰ বুলি ক'ম নে কি ক'ম? এইটো ভেলাঘৰ। তাৰপিছত আনটো এয়া ভিতৰত মই দেখুৱাম। তো আৰু এয়া আলি আই লৃগাং, খুব ধুনীয়া ডেক'ৰেশ্যন দিছে এইটো আগফালে। দে ষ্টাৰ্ট দে ষ্টাৰ্ট দে। কেনেকৈ লাগিছে বাৰু আজি, যিহেতু নেকি আলি আই লৃগাঙৰ উপলক্ষে কিবা এটা কবি নেকি বাৰু, কচোন? আজি আলি লৃগাং আমাৰ আঠাইছ আলি লৃগাঙৰ বহুত ভাল লাগিছে। আৰু তাতকৈ বিশেষ ক'বলৈ আৰু একো নাই, ভাল লাগে, বহুত ভাল লাগিছে। খুব ভাল লাগিছে ন? আৰে পুৰাং দিয়া নাই নেকি? লৈ গৈছে নহয়, নিলে। আৰু এই এটা ঘৰ, খুব ধুনীয়া ভঁৰাল মানে এইখন, খুব ধুনীয়া সাজিছে এইটো। ক'ব লাগে
যিহে ভয়ংকৰ আশা নাযায় যে তো এতিয়া আমাৰ ইয়াত খোৱা বোৱা চলি আছে। তো এতিয়া আমি গোটেই সমনীয়া লগৰখিনি বহি পিনে এতিয়া এয়া খাবলৈ বহিছোঁ। তো এতিয়া ভাতখন খাই লওঁ। তাৰপিছত এইফালে ভাইটি এইফালে কুকুৰা মাংস ধুনীয়া, খুব ধুনীয়া। এয়া গাহৰি মাংস আৰু নিৰামিষ। তাৰপিছতে মানে মাংস এক পিচ টেষ্ট কৰি চাওঁ কেনেকৈ হৈছে। মজা, খুব ধুনীয়া হৈছে। তো যিটো কাৰিকৰ বনাইছে খানা খুব ধুনীয়া বনায়। আগে পিছে তেখেতকে মতা হয় গাঁৱতো। বাৰু তেতিয়াহ'লে ভাতটো খালোঁ ব'লোঁ, ফূৰ্তিও বহুতখিনি কৰিলোঁ। অলপমান ঘৰত গৈ ৰেষ্ট কৰোঁ বুলি ভাবিছোঁ। তো ঘৰলৈ এতিয়া গৈ আছোঁ। তো অলপ ৰেষ্ট কৰিলোঁ আৰু তাৰপিছতে সন্ধিয়া গাইজ মই আপোনালোকক আমাৰ যিটো নেকি লাচিননগৰ ক্লাবৰ যি ডেক'ৰেশ্যনখিনি মই আপোনালোকক ৰাতি ফুলকৈ দেখুৱাম। কি ধুনীয়া উজ্জ্বল হয়। তো সকলোৱে চাই থাকিব ভিডিঅ'টো। আৰু গাইজ লগতে যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাবলৈ নেপাহৰিব, কমেণ্ট কৰি জনাব। তাৰপিছতে বাৰু যি কি নহওক এতিয়ালৈ ভাবিছোঁ মই ভিডিঅ'টো ইমানতে সামৰোঁ বুলি। তো কেনে পালে, যদি ভাল লাগিছে গাইজ তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। তো আজিলৈ বাই বাই।